বিলাকৰ সবজনকে নিমন্ত্ৰণ কৰিছিল সবজনে আহিছিল কিন্তু শুক্লাই নদী পানী হোৱাৰ কাৰণে পাৰ হ'ব পৰা নাই তেতিয়াহ'লে কিন্তু লক্ষ্মী আয়ে কেতিয়াও মোৰ ঘৰত নিবাস নকৰিব প্ৰথম নমস্কাৰ কি খবৰ আপোনালোকৰ এদিনাখন কৈছিলোঁ নহয় আপোনালোকক ভাগৱত পাঠলৈ লৈ যাম বুলি ব'লক এতিয়া আপোনালোকে বাৰু মোৰ আগৰ ভিডিঅ'টো চালেনে যদি চোৱা নাই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ সময় পালে এবাৰ চাবচোন আজি আপোনালোকক দেখুৱাম অত্ৰি মুনিৰ কুণ্ডৰ ওচৰত থকা ৰাম বাপুজি গছালাটো আৰু তাতেই হৈ আছে ভাগৱত পাঠ মোৰ মতে ঈশ্বৰ হৈছে এটা বিশ্বাস যেতিয়া পৃথিৱীৰ সকলো দৰ্জা বন্ধ হৈ যায় তেতিয়া হেনো ভগৱানৰ দৰ্জাখন খোলা থাকে বৰ বিশেষ নীতি নিয়ম নাজানো যদিও ময়ো কিন্তু সদায় খুব শ্ৰদ্ধা আৰু ভক্তিৰে পূজা কৰোঁ এদিন আপোনালোককো আমাৰ মুখৰৰ মন্দিৰটো দেখুৱাম দেই পাঠ তুলি আছে ধুনীয়াকৈ আৰু এই তাতে ভাগৱত পাঠ হৈ আছে ব'লক আপোনালোককো লৈ যাওঁ ভাগৱত পাঠ শুনিবলৈ ড্ৰেছটো কিন্তু মজা না येलो कलर ब्लैक फुल फुल येलो याते भागवत पाठ হৈ আছে সকলো জাগাতে সকলো দেখা ও এটা কিবা সাউন্ড লগাই ওচৰতে দুখনমান নেপালী মণিমালাৰ দোকানো বহিছিল এডাল মালা চালোঁ পিছে 600 টকা বুলি কোৱাত ৰাম ৰাম বুলি কৈ গুচি আহিলোঁ এটা কথা যে নকৈ নোৱাৰিলোঁ দেই ইয়াৰ মানুহবোৰৰ ব্যৱহাৰ ইমান ভাল ইয়াতে ফুট লগাই দিছে গোটেই ঘাও নিচিনা দাগ দাগ হৈ থাকে সেই কাৰণে কিছুমান শাস্ত্ৰ এইটো অত্ৰি মুনি লাগে একটা কথা ক'লো মই এটাতো কমসে কম মানি চলক জীৱন উপকাৰত অৱশ্যে পৰিণত হ'ব আৰু যেতিয়া সূৰ্য অস্ত হৈ থাকে সন্ধিয়াৰ সময়ত তেতিয়া কেতিয়াও বহিব নালাগে প্ৰথমতে শুনি লওক অধ্যয়ন কৰিবলৈ बालकहरूलाई ए साँझ पढ्नु पढ्न बस भन्न हप्नु हुँदैन साँझ पढे पछाडि अनि पढ्न बस्नु संध्या काल में भूत प्रेत आदि का विचरण करने का समय होता है उस समय में अगर आप सोते रहोगे तो आपको श्राप मिलने वाला है और यदि आप संध्या काल में सोओगे संध्या काल में रति की इच्छा करोगे संतान का इच्छा करोगे क्या ইয়াত যজ্ঞ হৈ আছে সেইদিনাখন কৈছিলোঁ নহয় মন্দিৰটোৰ লগত অনেক পৌৰাণিক ঘটনা জড়িত হৈ আছে সেই চাগে ঠাইখিনিৰ মংগলৰ বাবে প্ৰায়ে ইয়াত যজ্ঞ কৰি থাকে ইয়াতে হাবান হৈ আছে ইয়াতে বহুতে ধৰক কিছুমানৰ ঘৰুৱা কিছুমান অশান্তি থাকে বা কিছুমানৰ এইবিলাকৰ কাৰণে ইয়াতে হাবান কৰা হয় আৰু এই চাওক ইয়াতে হাবান কৰা হৈ আছে
ইয়াৰ পৰা আমি ওলালোঁ এতিয়া। এইটো সুকলাই নদী। এই নদীটো অভিশাপৰ ফলত এনেকুৱা হৈ গৈছে। আগৰ ভিডিঅ'টোত এই বিষয়ে কৈছোঁ, পাৰিলে ভিডিঅ'টো এবাৰ চাব। আজিলৈ এৰিছোঁ, বাই বাই, টেক।